নমস্কাৰ মই আনসুমান গগৈ নমস্কাৰ মই শান্তমণি বৰুৱা সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি এপিসোড আলোকসন্ধানীলৈ আৰু আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষষ্ট অতিথি আৰু যিজন অতিথিক আজি আমি আমন্ত্ৰণ কৰি আনিছো বহুত দূৰৰ পৰা আৰু সেই অতিথিজনৰ বিষয়ে কি কম প্ৰথমতে অলপ গুণগুণাই লৈছো নাৰানা 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 না 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 নাৰানা 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 এই গানবিলাকৰ সৃষ্টিৰ আঁৰত থকা এজন বিশেষ ব্যক্তি যিজনে গীতবিলাক লিখিছিলে খুব সুন্দৰভাৱে লিখিছিলে তেওঁ আচলতে অসমৰ এজন জনপ্ৰিয় লেখক আৰু তেওঁ বিভিন্ন গীতৰ লগত জড়িত হৈ থকা এজন ব্যক্তি যিজন ব্যক্তিক বহুত মানুহে চিনি পায় আৰু চিনি পায় যদিও বহুত মানুহে চিনি নাপাবও পাৰে কিন্তু নামটো সকলোৱে জানে আৰু আজি তেনেকুৱা এজন বিশেষ ব্যক্তিক আমাৰ মাজলৈ আমাৰ অনুষ্ঠানলৈ আমি লৈ আহিছোঁ আৰু আমি তেওঁক চিনাকি কৰাই দিব বিচাৰিছোঁ দেৰি নকৰি লেখৰাজ নন্দ ডাঙৰীয়া আমি আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি লেখৰাজ নন্দ ডাঙৰীয়াক আমাৰ আলোকসন্ধানী তৰফৰ পৰা অকণমান মৰম জনাব বিচাৰিছোঁ এখনি ফুলাম গামোচাৰে আৰু আমি আপোনাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ ধন্যবাদ আৰু দেৰি নকৰি আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়োঁ আৰু আজি আমি অনুষ্ঠানত আপোনালোকক জনাব বিচাৰিছোঁ আলোকসন্ধানী এই অনুষ্ঠানত আমি লেখৰাজ নন্দ ডাঙৰীয়াৰ পৰা বহুত কথা আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিম আৰু বহুতো কথা শিকিবলৈ আমি চেষ্টা কৰিম নৱপ্ৰজন্মৰ প্ৰতিভাসকলক আমি বহুত কথা জানিবলৈ চেষ্টা কৰিম গতিকে দেৰি নকৰি আমি আমাৰ অনুষ্ঠানৰ আমাৰ এপিসোডৰ প্ৰথমটি প্ৰশ্নলৈ আমি আগবঢ়াব বিচাৰিছোঁ আৰু অংশমান ডাঙৰ প্ৰথমটি প্ৰশ্ন লেখৰাজ দা নমস্কাৰ আপোনাৰ বিষয়ে অকণমান আমাক ক'ব নেকি নিশ্চয় ক'ম মোৰ ঘৰ বৰহাট বাগিচা বৰহাট মানে আজি তাৰিখত চৰাইদেউ জিলা আগত শিৱঘৰ আছিলে আৰু বৰহাট বাগিচাৰ লাইনতে মোৰ ঘৰ হয় আপুনি আপোনাৰ জন্ম কোন চনত হৈছিল 1978 আচলতে মানে বহুত কাল হ'ল আৰু আচলতে আৰু আপুনি বৰহাটতে যিহেতু আপোনাৰ জন্ম আপুনি আচলতে আপুনি খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনাৰ জন্ম হৈছে বুলি মই জানো চৰাইদেউ জিলাৰ যিহেতু গতিকে আপুনি সংগীত যাত্ৰা আপুনি প্ৰথম মানে সৰুৰ পৰা আপুনি আৰম্ভ কৰিছিল নে লিখিবলৈ মেলিবলৈ নে আপুনি লাহেকৈ ভাবিলে যে মই সংগীতৰ লগত জড়িত হৈ পৰিম মই লিখিম এনেকুৱা ধৰণৰ কিবা আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ প্লেনিং আছিলে কেনেকৈ আপুনি আগবাঢ়িছিলে সংগীত যাত্ৰা সংগীতটো ক'বলৈ গ'লে আমাৰ ঘৰৰ পৰা হয় ককাৰ আমাৰ যেতিয়া ব্ৰিটিছ যুগৰ কথা তেতিয়া ককাহঁতে মানে তেতিয়া চাহাববোৰক আৰু মানে হেপ্পী কৰিবলৈ বা তেওঁলোকক এণ্টাৰটেইনমেণ্ট দিবলৈ তেতিয়া যি লোকবাদ্য আছিলে খোল হওক তবলা হওক বা যি আছিলে আৰু সেইবোৰ লৈ তেওঁসকলে আমাৰ বাগিচাৰ ভাষাত তেওঁলোকে এই পৌৰাণিক নাটকবোৰ কৰিছিলে তেতিয়াৰ পৰা আমি দেখা নাই কিন্তু বাগিচাৰ লোকসকলে কয় যে তহঁতৰ ককাহঁতৰ পৰা সংগীতটো ধাৰাবাহিকভাৱে আহি আছে তাৰপিছত দেউতা আহিল দেউতাই ঝুমুৰ কৰিলে আৰু কীৰ্তন কৰিলে বৈষ্ণৱ কীৰ্তন তাৰপিছত দাদা আহিলে দাদা আমাৰ দাদাও আপোনাৰ এজন খুব ভাল হয় তেখেতেও খুব ধুনীয়া গীত লিখে বুলি আমি জানো আমি তেখেত স্বৰ্গীয় বিশেষকৈ আমি তেখেতৰ নাম আমি যদি নলওঁ ভুল হ'ব শ্ৰীযুত লেখৰাজ নন্দ ডাঙৰীয়া স্বৰ্গীয় গতিকে তেখেতৰ বহুত অৱদান আছে এই সংগীত জগতৰ লগত বুলি আমি জানো গতিকে আপুনি তেখেতৰ ভাতৃ নহয় জানো গতিকে আপোনাৰো সেই বিশেষ অৱদানখিনি জানো যে এটা ফেমিলিৰ লগতে কিমানবিলাক বস্তু জড়িত হৈ থাকে গতিকে আপোনাৰ এটা যুগ আছে গতিকে ভাল লাগে সেইবিলাক বস্তু আচলতে আৰু আপুনি সংগীত যেতিয়া আপুনি প্ৰথম কোনটো গান আপুনি লিখিছিলে নে প্ৰথমতে আপুনি বেলেগ কিবা লিখিছিল নে আপুনি গীতে লিখিছিলে নহয় মই যেতিয়া মানে মোৰ শিক্ষা জীৱন কালত তেতিয়া মই সঁচা কথা ক'বলৈ গ'লে মোৰ সপোনটা বেলেগ আছিলে মই সংগীতটো সৰুৰ পৰা পোৱাটো তো মই ভাবিছিলোঁ যে চাউণ্ডক লৈ মই শিকিম মানে চাউণ্ডৰ যি কাৰিকৰী বিদ্যাটো মানে তেতিয়া মই নাজানো যে চাউণ্ডৰ কেনেকৈ ৰেকৰ্ডিং হয় ষ্টুডিঅ' বোলা বস্তু এটা আছে আমি অকল কেছেটত শুনো কিন্তু তাৰ বেকগ্ৰাউণ্ডত কেনেকৈ কি সেইটো নাজানো আমি নাজানো তো মোৰ এটা অনিষ্ট মন আছিলে যে মই এদিন শিকিম মানে এইবোৰ তাৰ টেকনিকেল জ্ঞানটো ল'ম মানে ষ্টুডিঅ' কেনেকুৱা বস্তু গানটা কেনেকৈ ৰেকৰ্ডিং হয় তো তেনেকুৱা মোৰ এটা সপোন আছিলে আৰু সেই সূত্ৰে মই সংগীতৰ লগতো সৰুৰ পৰাই জড়িত তাৰপিছত তেনেকৈ আৰু আমাৰ স্থানীয় মঞ্চবোৰত গান গাওঁ আৰু গান লিখাটো ক'বলৈ গ'লে সৰুতে তেতিয়া ডাবুল গুটিৰ পূৰা প্ৰচুৰ আছিলে ডাবুল গুটি আৰু আমাৰ প্ৰত্যেক বছৰ সৰস্বতী পূজাত
আমাৰ ঘৰৰ কাষতে ফাংচন হয় মানে সাংস্কৃতিক সন্ধিয়া তেতিয়া সাংস্কৃতিক সন্ধিয়া মানে সাংস্কৃতিক সন্ধিয়া আৰু তেতিয়া মানে কি আমি সৰু থাকোঁতে নাটক চাইছিলোঁ তাৰপিছত লোক মানে সংগীত চৰ্চাটো কেনেকুৱা স্থানীয় তেতিয়া নাছিলে আৰু মানে বলিউড ফ্লেভাৰ নাছিলে বা কমাৰ্চিয়েল সিমান নাছিলে স্থানীয়ভাৱে যিবোৰ মানুহে চৰ্চা কৰিছে লোকসংগীত এইবোৰৰ ওপৰতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো হৈছিলে তাতে মই এটা নাটক কঙালুৰ সংসাৰ মানে এটা ডাবল গুটিৰ ওপৰত বেছ কৰা মানে নাটক এখন আছিলে মঞ্চস্থ আছিলে তাত মই এটা সৰু কেৰেক্টাৰ কৰিছিলোঁ আৰু মই কঙালুৰ ল'ৰা আছিলোঁ মানে আৰু মোৰ দেউতা কঙালু মানে কঙাল হৈ যায় ডাবল গুটি খেলি তেতিয়া মই সৰুতে সেইবোৰ চাই মই তেতিয়া গান গাইছিলোঁ মানে কি গান গাইছিলে বা গুণগুণাই দিব ষ্টেজত এক কেৰেক্টাৰ আছিলে ডাবল গুটি ৰে ডাবল গুটি রে ডাবল গুটি কৰি দেলাই বাবাকে ছুটি ডাবল গুটি রে ডাবল গুটি আচ্ছা আপুনি যে গানবোৰ লিখে গানবোৰ লিখিবলৈ আপুনি মানে কেনেকৈ লিখে প্ৰেৰণা আপুনি ক'ৰ পৰা পায় আইডিয়াবিলাক ক'ৰ পৰা আহে খটককৈ আপুনি গান এটা লিখি দিব পাৰে ধৰক আইডিয়াবিলাক কেনেকৈ আহে বা কথা পাতি থকাতে গান হৈ যায় আচ্ছা তাৰপিছত কেতিয়াবা কিছুমান বস্তু এটা দেখিলোঁ তাতে এটা ইম'শ্যন জাগি গ'ল কিবা ধৰা প্ৰেমৰে হওক বা মানুহৰ জনজীৱনৰ ওপৰত কিবা এটা যেতিয়া ইয়াত হাৰ্ট মানে বুকুত যেতিয়া অকণমান দুখ পায় তেতিয়া পটককৈ চিন্তা এটা আহি যায় যে এইটোৰ ওপৰত লিখিব পাৰি নেকি বা কেতিয়াবা কমেডি কেতিয়াবা আহি যায় ক'ৰবাত গৈ আছোঁ ক'ৰবাত পটককৈ কমেডিৰ বাছত তেতিয়া তেনেকৈ ফিল মানে প্ৰকৃতিয়ে দি বুলি কৰিব সংগীতটো প্ৰকৃতিৰ কথা মানে কথা আছে একচুৱেলি মই কথাষাৰ জানো আপুনি গান আপুনি মানে ভাবি নাথাকে যেতিয়াই মন যায় আপুনি তেতিয়াই গাই দিব পাৰে স্বতঃপুত্ৰ হয় হয়নে লেখৰাজ দা মোক কথা এষাৰ ক'বনে আপোনাৰ মতে এজন বা এগৰাকী গায়ক গায়িকা ফেমাছ কৰাওঁতে আপোনালোকৰ কিমান ইনভলভমেণ্ট থাকে ইনভলভমেণ্ট থাকে আমি এতিয়া গান এটা লিখোঁ তো ক'বলৈ গ'লে মই মোৰ কথা নাই কোৱা এজন গীতিকাৰৰ কথা কৈছোঁ যিসকলে গান লিখে বা সুৰ কৰে প্ৰথমে সেই বস্তুটোক তেওঁলোকে জন্ম দিয়ে বুলি ভাবোঁ গীতিকাৰজনে জন্ম দিয়ে হয় যদি ধৰি লোৱা কথা এটা কওঁ যদি শ্ৰীকৃষ্ণৰ 2টা মা 3টা মা থাকিব পাৰে তো ক'বলৈ গ'লে জন্ম দিয়া যেন প্ৰথম মা তেনেকৈ আমি প্ৰথমে জন্ম দিওঁ বুলি ভাবোঁ গতিকে আমি প্ৰথম মা আৰু গানৰ তাৰপিছত যিসকল জড়িত থাকে তেখেতসকল প্ৰত্যেকজনৰে অৱদান থাকে কিন্তু ফাৰ্ষ্ট যিজনে গানটো লিখে গানটো জন্ম দিয়ে মানে 4 লাইন দিয়ক 5 লাইন দিয়ক বা সুৰ এটা কৰক কিমান লেখুদা মই জনাতো বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আপুনি বহুতখিনি আগবাঢ়িছে আৰু আপোনাৰ কৰ্মৰাজি মানে আপুনি যিটো কৰ্মৰ লগত আপুনি জড়িত আপুনি ইমানখিনি গীত লিখি আহিছে মই জানো আপুনি বহুত জেগাত ঘাট প্ৰতিঘাত আপুনি নেওচি আহিছে ক'ৰবাত আপুনি উজুতি খাইছে জীৱন বাটত গতিকে সেই এনেকুৱা জীৱন বাটত উজুতি খোৱা এটা বিশেষ বা এনেকুৱা এটা আপোনাৰ যিটো মনত আপোনাৰ এতিয়াও খুন্দিয়াই থাকে কিবা এটা বস্তুৱে তেনেকুৱা ধৰক আপোনাৰ কিবা এটা আপুনি আমাক জনাওকচোন এনেকুৱা কি আছে ৰাইজেও জানিব বিচাৰিব যে আপুনি ধৰক খুব দুখ পালে বা খুব উজুতি খালে এটা ৰাস্তাত তো কেনেকুৱা ধৰণৰ উজুতি খালে আপুনি আৰু উজুতি খাই পিনে আপুনি কি শিক্ষা পালে বা এনেকুৱা কি হৈছে এতিয়া সেই বিষয়ে আপুনি অকণমান আমাক জনাওক আৰু ৰাইজক জনালে আমি ভাল পাম নিশ্চয় মানে আমাৰ জীৱনৰ বাটটোতো খলাব মই হয় জন্মৰ পৰা মৃত্যুলৈকে খলাব মই থাকে গতিকে যিকোনো প্লেটফৰ্মেই হওক সংগীতৰ প্লেটফৰ্মেই হওক বা এক্টিঙেই প্লেটফৰ্মেই হওক বা যিকোনো উজুতি চবে খায় খাবলগীয়া হয় আৰু অসমীয়াত কথা এষাৰ আছে দেখি ঠেকি হৈ তো তেনেকুৱা উজুতি খোৱাৰ পিছতো আমি নিজকে সংশোধন কৰিছোঁ মানুহক ভাল পাবলৈ শিকিছিলোঁ বিশ্বাস কৰিবলৈ শিকিছোঁ গতিকে এতিয়া অকণমান তাত এটা চালনি মাৰিবলগীয়া হৈছে আৰু যিবিলাক গাই থাকোঁ সেই প্ৰশ্ন আপোনাৰ খং উঠেনে খং উঠিবই লাগিব আপোনাৰ উঠেনে মোৰ উঠিয়ে থাকে দেখিলেই লাগে খঙতে থাকে যেন মানুহটো ঘূৰি নহয় নে নকওকচোন একদম মানে খং উঠে ন আপুনি কাৰোবাক খঙত মাৰি পাইছে নেকি আকৌ লেখুদা মাৰি পাইছে মুখ চুখ ভাঙি দিছে নাক ভাঙিছে ভাঙি দিছে আমাক নাক চাক নাভাঙিব কিন্তু আপুনি মোৰ মানে মোৰ জায়গাত দেখ খং আচ্ছা মিনিটে উঠে মিনিটে মানে কেনেকুৱা এই ভাল নহয় পটকে কিবা এটা আকৌ খং ঘুচিয়া এইবোৰ কলেজৰ দিনৰ নাকৰ বান্দা ফলা কিবা তেনেকুৱা সেইবিলাক আৰু অতীত আছিলে কিন্তু শুনক না
এই মানুহজন যে খং আছে বুলি ক'লে মই কিন্তু চক খাই গৈছোঁ জানেনে বিৰাট প্ৰেম থকা মানুহ বিৰাট প্ৰেমৰ ৰস আছে হেফা কি গীত পুৰণা গান মানে ক'ৰ পৰা যাম আপুনি য'ৰ পৰা গায় য'ৰ পৰা আপোনাৰ ভাল লগা আপোনাৰ প্ৰিয় যেনেকুৱা ছিংগাৰ হওক যোন হওক আপোনাৰ ভাল লগা বলিউড হলিউড আমাৰ অসমৰে হওক আপোনাৰ ভাল লগা গান বৌক লৈ পিনে কাৰণ আপুনি মানুহজন বিৰাট ৰোমান্টিকটো নামেই কয় লেখৰাজ নন্দ ৰোমান্টিক তেতিয়া মই তেতিয়া গুৱাহাটীত থাকোঁ কুকিল সিংহ তেওঁৰ ষ্টুডিঅ'ত কাম কৰোঁ এনেকুৱা আমি যেনেকৈ বহিছোঁ তেনেকুৱা ৰাতি এনেকৈ ষ্টুডিঅ'ত কাম কৰি থাকোঁতে পটককৈ মানে এফাকি ওলাই গ'ল বিয়া নাই পতা তেতিয়া তেওঁলোকৰ মানে চোতালতে এজোপা লিচু গছ আছে তো মই ভাবিলোঁ ইম্প্ৰেশ্যন কৰিব লাগিব তো মই যেতিয়া গান লিখোঁ গতিকে মই ভাবিলোঁ কি দিম এই গান এটাকে লিখি পেলাওঁ লগে লগে গালোঁ আৰু দুৰ্গা পূজাত এসপ্তাহ 15 দিনৰ ভিতৰত কুকিলে মিউজিক কৰি মই নিজে গালোঁ এটা ৰোমান্টিক ঝুমৰ সুৰীয়া আৰু তাইক গিফ্ট দিছোঁ সেইটো পূজাৰ গিফ্ট কাপোৰ চাপোৰ নাই দিয়া বিয়াৰ আগৰ কথা মানে আৰু সেইটো গিফ্টটো মই তাইক তেতিয়াই দিয়া মানে এটা গান তাইৰ কাৰণে এটা গান লিখি কিনে গান নিজে গাইছিলোঁ কুকিলে মিউজিক কৰিছিলে সেইটোৱে বলে কৈ দিয়ক আপুনি বলে ডেডিকেট কৰিছে বুলি তাই জানে জানে না তাই গিফ্ট দিছিলোঁ তেতিয়া ঝুলি ঝুলে রে ঝুলেলা লিচু গাছে মোর গুড়ি ঝুলেলা জিয়া হিলে রে ডোলেলা পিরিতি মনে জাগেলা ফাগুন মাসে আবেরে দাদা 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 লাল পারি তোকে সুন্দর লাগেলা রে ঝুলি ঝুলে রে ঝুলেলা লিচু গাছে মোর গলি ঝুলে তাইক লৈ লিখা এইটো কল্পনাত লিখিছিলোঁ কথা এষাৰ জানিব বিচাৰিছোঁ সুধিব নাপায় মই ৰাজহুৱাকৈ সুধিবলৈ বিৰাট মানে অকণমান দিগদাৰ হৈছে টান হৈছে কিন্তু মই সুধিছোঁ আপুনি যে কাৰোবাক গান লিখি দিয়ে তাৰ বিনিময়ত আপুনি কিবা অৰিহণা হিচাপে মানে আপুনি ক'ব বিচাৰিছে মই মাননি কিমান বিচাৰোঁ বা কিমান লওঁ মানে এইটোৱে হয় কিন্তু শুনিবলৈ বেয়া মানে তেওঁ আৰু আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ যদি আপুনি ক'বলৈ সুবিধা হয় বা মাননি বুলি ক'ব নোৱাৰি আমি আচলতে ক'বলৈ গান এটা যেতিয়া আমি চিন্তা কৰোঁ গান এটা কৰোঁ লিখোঁ বা কাৰোবাক দিওঁ তেতিয়া মই কি বিচাৰোঁ মানে মই যিটো মোৰ গান এটা কষ্ট কৰোঁ মানে বনাওঁতে যিখিনি কষ্ট হয় সংগীতটো আমি সংগীততো কেতিয়াও কোনোবাই কিনিবও নোৱাৰে কোনোবাই বেচিব নোৱাৰে সংগীতক অকল আমি সন্মান দিব লাগে আৰু যিজনে সৃষ্টি কৰে তেওঁক মূল্য দিব লাগে মানে দাম বুলি নহয় আৰু তেওঁলোকে যদি উপাৰ্জন কৰিছে সেইটো সংগীতৰ বিনিময়ত 10 লাখ 20 লাখ টকা তেতিয়া সেই সৃষ্টিকৰ্তাজনক তেওঁলোকে মাননি দিব নালাগে সন্মান যাচিব লাগে কিহেৰে তেওঁলোকে সেইটো তেওঁলোকৰ বিবেচনাৰ কথা আপোনাৰ মতে আমি গান নিজৰ এটা সৃষ্টি ন গান নিজক কেঁচুৱা নিচিনা কেঁচুৱা ডাঙৰ দীঘল কৰোঁ কিন্তু আপোনাৰ মতে গান আজিকালি বিক্ৰী হয় নি বাৰু প্ৰকৃততে বিক্ৰী হয়নে গান সঁচা ক'বলৈ গ'লে সংগীতক আমি সংগীত বস্তুটো কিনা বেচা মোৰ দৃষ্টিত নহয় দেই ব্যৱসায় চেঞ্চত যিখিনি হয়তো বেলেগ কথা কিন্তু প্ৰকৃত অৰ্থ ক'বলৈ গ'লে সংগীতটোক আমি কিনিবও পাৰোঁ ন বিক্ৰীব পাৰিব তাক অকল আমি মূল্যায়ন কৰিব পাৰোঁ যে তাৰ এই বস্তুটোৰ আপুনি মই কি ক'ব বিচাৰোঁ বুজি পাইছোঁ এতিয়া সঁচা কথা ক'বলৈ গ'লে অসমত সেই ট্ৰেণ্ডটো লাহে লাহে আহিছে সেইটো আছে আমাৰ বলিউডত আছে ৰয়েলটি শব্দ চবেই বুজি পায় তাত সংগীতকাৰেও ৰয়েলটি পায় গীতিকাৰেও ৰয়েলটি পায় এখন চিনেমা বনাই দিয়াৰ লগে লগে যিটো এক্ট মতে তেওঁলোকে চবেই পায় কিন্তু আমাৰ অসমৰ মানে পৰ্যায়ত বা অসমৰ আমাৰ যিটো আমাৰ সংগীত জগতত সেই পৰ্যায়টো এতিয়ালৈকে অহা নাই মানে এইটো ওৱান টাইম ভেলু হিচাপে থাকি যায় কোনোবাই গান এটা লিখিছে কাৰোবাৰ কোনোবা ছিংগাৰক দিছে গান গাই তেখেতে মাননিটো লোৱা হৈছে গান কোনোবা কিছুমান জনপ্ৰিয় হৈছে কিছুমান নাই হোৱা তেনেকৈ আচ্ছা লেখুদা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে
কিছুমান বস্তু আচলতে সুধিবলৈ বেয়া যদিও মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আপোনাৰ লগত আচলতে একদম ঘৰুৱা নিচিনাই কথা পাতি আছোঁ, গতিকে সুধিব বিচাৰিছোঁ আপুনি চলগুৰিৰ দিনৰ পৰা আজি পৰ্যায়লৈকে আপুনি বহুত গান লিখি আহিছে, বহুত শিল্পীক আপুনি গান দি আহিছে, বা আপুনি বহুত শিল্পীক আপুনি গান গোৱাইছে, আৰু সেই শিল্পীসকল এতিয়া বহুত এজন জনপ্ৰিয় হৈ পৰিছে। গতিকে এতিয়া সেই শিল্পীসকলে আপোনাক কেতিয়াবা আপোনাক খবৰ লয়নে, আপোনাক মনত পেলায়নে? মনত পেলাই বুলিও ক'লেও ভুল হ'ব, নেপেলাই বুলি ক'লেও ভুল হ'ব। মনত পেলাই বুলি ক'লে কিয় ভুল হ'ব, আৰু মনত নেপেলাই বুলি ক'লে কিয় ভুল হ'ব? তেওঁলোকলে অকল মোক সেই সময়ত মনত পেলাই, লেখুদা ক'ত আছে, ভালনে, কি কৰি আছে, গান এটা কৰিম বুলি ভাবিছোঁ। তাৰপিছত আপোনাৰ ধৰক আপুনি কিবা বিপদত পৰিছে, বা আপুনি কেতিয়াবা ধৰক ফোন কল কৰিছে, বা তেনেকৈ আপুনি কেতিয়াবা ৰেছপন্স পায়নে পিছত, বা আপুনি তেনেকুৱা কিবা ভাল ৰেছপন্স পাইছেনে, বা ধৰক এনেকুৱা বুলি নহয় আৰু যে আপোনাক একেবাৰে কিবা হেৰি নহয় বুলি, কিন্তু মানে ধৰক এই আপুনি কেতিয়াবা ফোন কল কৰিলে বিপদত, আপোনাক সেই ফোনটোৰ ৰেছপন্স দিলেনে, বা কিবা এটা আপুনি ধৰক সেই আৰু নেক্সট কিবা পৰ্যায়ত আপুনি হয়তো তেওঁক কিবা বিচাৰিছে, হয়তো তেওঁ সেইটো টাইমত ভাল ৰেছপন্স দিছেনে, বা এনেকুৱা কোনোবা তেওঁ বুলি বিশেষ বুলি নহয়, আপুনি ধৰক যিসকলক গান দিছে বা কৰিছে তেখেতসকলৰ বিষয়ে সুধিছোঁ। সঁচা কথা ক'বলৈ মই যেতিয়া বিপদত পৰোঁ নহয়, মই কাকো তেনেকৈ ফোন চোন কৰি আমনি নিদিওঁ। প্ৰথম কথা, যেতিয়া মই কিবা বিপদত পৰোঁ তেতিয়া তাৰ পৰা অভাৰকাম পাবলৈ কাৰণে মই নিজে চিন্তা কৰোঁ। তেওঁসকলে এবাৰো ফোন নকৰোঁ যে মই এনেকুৱা বিপদত পৰিছোঁ, মোক হেল্প কৰিব লাগে। দুখ এটা লাগে, কিন্তু মই ফোন কৰোঁ তেখেতসকলক। কেতিয়া ফোন কৰোঁ? বহাগ বিহুৰ শুভেচ্ছা দিবলৈ, পূজাৰ শুভেচ্ছা দিবলৈ মেছেজ এটা দিওঁ। ৰিপ্লাই পায়নে আপুনি? কিন্তু পৰাপক্ষত মই তেওঁলোকৰ পৰা এটা মানে তেনেকুৱা এটা ৰেছপন্স পাব লাগে, পাব বিচাৰোঁ মানে। তো বহুতৰ পৰা নাপাওঁ, পাহৰি যায় মানে আপোনাক কামৰ সময়ত আপোনাক ইউজ বুলি একচুৱেলি ইউজ শব্দটো শুনিবলৈ বেয়া হয়, আচলতে কামৰ টাইপত আপোনাক ব্যৱহাৰ কৰিলে, তাৰপিছত আপোনাক আপোনাক পাহৰিলে, তেনেকুৱা নিচিনা হয় আচলতে, নে কি কয়? তেনেকুৱা নিচিনাই আচলতে সেই কথাটোতো বুজাবলৈ গ'লে একচুৱেলি তেনেকুৱা নিচিনাই হয়। মানে মই ক'বলৈ বেয়া লাগে, চবে বেয়াও পাব, হয় নাই? কিন্তু সঁচা কথা ক'বলৈ কোনো বেয়া পাবলগীয়া বুলি নহয়, আমি জাষ্ট খালি আপোনাক ঘৰুৱা হিচাপে প্ৰশ্নটো সুধিছোঁহে। মানে মই কি ভাবোঁ যে অন্তৰত দুখ পাবলৈ বা কিবা বুলি এনেকুৱা নহয়। সংগীত জগতখন এনেকুৱা এটা সমাজ, সংগীত চব বস্তু নহয়, কোমল বস্তু, এটা সমাজ, গোটেইখিনি মানুহ আমি একেলগে, হয় নাই? সংগীতৰ পৰা, অকলৰ পৰা, মিউজিকৰ পৰা, বা এইবোৰ নহয়, গোটেই ধৰক গোটেই ছিষ্টেমটো, এটা ভিডিঅ' পৰ্যায়লৈকে আমি এটা পৰিয়াল, হয় নাই? এটা ইউনিট। কিন্তু যেতিয়া এনেকুৱা হৈ যায় কেতিয়াবা যে সংগীত, বহুত মানুহ আছে দেই সংগীত কৰা বা সংগীত ভাল পোৱা, তেওঁ অন্তৰৰ ফালৰ পৰা বহুত মানুহ আছে দুৰ্বল মানুহ, মানে দুৰ্বল মানুহ। মই এইটো ক'ব বিচাৰিছোঁ যে কিছুমান মানুহে মানে সংগীতটোলৈ ব্যৱসায় কৰিব বিচাৰে, কিছুমানে সংগীতটোক লৈ চৰ্চা কৰিব বিচাৰে, আৰু ব্যৱসায় কৰা মানুহসকলে কি কৰিব বিচাৰে, পাহৰি যায়। মই সেইকাৰণে সুধিছোঁ, সংগীত বিক্ৰী হয় নেকি? মই মানে তাকে মই সেই প্ৰশ্ন এটা সোধাৰ মানে আঁৰত এটা কাৰণ আছে, মানে যে আপুনি আজিলৈকে মই যিমান দেখিছোঁ, মানে আপুনি যিমান জনপ্ৰিয় শিল্পীসকলক আপুনি যিমান গান দিছে, আপুনি গান এবাৰেই দিয়ে, পিছৰবাৰ আপুনি গানটো কিয় নিদিয়ে? আপুনি গান এটা কিয় নিদিয়ে? নে তেওঁলোকে নিবিচাৰে, নে আপুনি দিব নিবিচাৰে, নে কি কাহিনীটো কি? এইটো কথা বহুতে সুধে মোক দেই। হয়নে নহয়? মানে মই একচুৱেলি প্ৰশ্নকেইটা সোধাৰ কাৰণটো একচুৱেলি সেইটোৱে, যে আপুনি নেক্সট আকৌ নিদিয়ে। এতিয়া বহুত মই দেখিছোঁ ভাল ছিংগাৰে বহুত ধুনীয়া গান কৰিছে, কিন্তু তাৰপিছত আপোনাৰ পৰা ভাল লিৰিক্স লৈ পিনে গান কৰিছে, কিন্তু তাৰপিছত আকৌ সেই লেখৰাজ নন্দ ডাঙৰীয়াৰ লিৰিক্সত কিয় গান নাই অহা? মানে আৰু কথা ৰাইজলৈ মানে অনুৰোধ কৰিছোঁ, আমি এনেকুৱা কঠোৰ শব্দ কিছুমান মানে ব্যৱহাৰ মানে কৰিবলগীয়া হৈছে, কিয়নো এই মানুহজন হেৰাই গৈছে আচলতে, আৰু বহুত এজন টেলেণ্টেড মানুহ, যিজন বহুতকে জন্ম দিয়া ভাল প্লেটফৰ্ম দিলে, বহুত ভাল মানে কণ্ঠশিল্পীক বহুত জেগা দেখালে। গতিকে বহুতখিনি কষ্ট কৰাৰ আঁৰত আপুনি মানে আজি এইটো পৰ্যায়ত, আজি আপোনাক মই খুব কম ইণ্টাৰভিউ দেখিছোঁ, আপোনাৰ মই তেনেকৈ ইণ্টাৰভিউ খুব দেখা নাই,
কিন্তু আমাৰ মনত আমি যিসকল মানুহক এতিয়া মানুহে পাহৰি যাবলৈ চেষ্টা কৰিছে বা মানুহক মনত পেলাব বিচৰা নাই, আমি সেইসকল মানুহক কিন্তু আমি পুনৰ আমাৰ এই মঞ্চৰ থ্ৰুৱেদি আমি আমাৰ ৰাইজৰ মাজলৈ আমি আগবঢ়াই আনিবৰ কাৰণে আমি এই অনুষ্ঠানটি কৰিছোঁ আলোক সন্ধানী। গতিকে এই অনুষ্ঠানত আমি আপোনাক আজি আমাৰ মাজত পাই আমি বহুত সুখী, কাৰণ আমি এইটো কাৰণেই সুখী, আমি আপোনাক আজি আকৌ পুনৰ এখন মঞ্চ দিব বিচাৰিছোঁ আৰু আপোনাক পুনৰ আমি সেই লেখৰাজ নন্দকে বিচাৰিছোঁ, যিয়ে সেই চলগড়িৰ পৰা তেতিয়ালৈকে ভাল ভাল কাম কৰি আহিছিলে, কিন্তু মাজত 2-3 বছৰৰ পৰা আপুনি গান চান হয়তো কাকো দিয়া নাই বা কিবা কৰা নাই চাগে, হয়তো সেইটো কাৰণে মানে পুনৰ আপোনাক মই সেইকাৰণে প্ৰশ্নটো আপোনাক সুধিলোঁ, কিয় আপুনি গান নিদিয়ে? গান নিদিয়া বুলি নহয়, নিদিয়ে মানে যেতিয়া যিকোনো মানুহৰ লগত আমি যেতিয়া এটা সংগীত কৰোঁ, এতিয়া তোমাৰ লগত মই কাম কৰি আছোঁ, আজিলৈকে আমাৰ ৰিলেশ্যন একে আছে, একে আছে, হয়। বহুতকেইটা গান কৰিলোঁ, কথা ক'বলৈ গ'লে বহুতকেইটা কৰিলোঁ, মই কাৰো কথা ক'বলৈ যোৱা নাই। কোনোবাই যদি সেই ক্ষেত্ৰত মোক তেনেকৈ তোমাৰ লগত সম্পৰ্ক নাই ৰখা, তেখেতে নিজে অনুভৱ কৰিব। বা আৰু এটা কুৱেশ্যন সুধিছিলোঁ আপোনালোকে, ছেকেণ্ড গান নহয়, মই এটা গান যেতিয়া আপোনাৰ কাৰণে লিখিছোঁ, আপুনি প্ৰথমবাৰ যেতিয়া গান এটা গালে মোৰ জনপ্ৰিয় হ'ল, মই আপোনাৰ কাৰণে মই নিজে ছেকেণ্ড গানটো লিখি থওঁ। আচ্ছা, আপুনি বিচাৰিব, লিখি থওঁ মই। কিন্তু লিখি থোৱাৰ পিছত সেইটো নিবিচাৰে নেকি? বহুতে বিচাৰে, কিন্তু মই নিদিয়াৰ কাৰণ আছে। জনাব নেকি কাৰণটো? কাৰণটো কি, মানে মোৰ গান গাই আপুনি জনপ্ৰিয়তা পালে ন, সেই গানটোৱে আপোনাক এটা শিখৰলৈ আনিলে, তেনেকুৱা এটা ভাল গান, এটা গানে আপোনাৰ প্ৰথম চিনাকি, ছেকেণ্ড হিট গান, মোৰ ছেকেণ্ড যদি গান এটা গাই আপুনি জনপ্ৰিয়তা পালে, সেইটো গানৰ জনপ্ৰিয়তা এইটো হ্ৰাস হৈ যাব, ইয়াৰ জনপ্ৰিয়তা ভাল গান হ'লেও। কিন্তু এই গানটো যদি নতুন ছিংগাৰ এজনে গাই কিনে যদি নিজকে সেই পৰ্যায়লৈ ল'ব পাৰে, তেতিয়া মোৰ সৃষ্টিৰ বস্তুটোৰ যিটো ৰিজাল্টটো, যিটো পৰ্যায়টো সেইজনে দিব পাৰিব, সেই পুৰণাজনে দিব নোৱাৰে, কাৰণ তেওঁ এজনে অলৰেডি সেইটো গানেৰে চিনি পালে। সেইকাৰণে মই ছেকেণ্ড গানটো তেওঁলোকক মোৰ চিন্তা নিদিওঁ আৰু সেই গানটো। মানে প্ৰকৃততে কাৰণটোৱে ভাল লাগিলে লেখুদা, বহুত অকণমান চিৰিয়াছ হৈ গৈছে পৰিৱেশটো চিৰিয়াছ হৈ, অকণমান ধেমালি কৰিলোঁ। ধেমালি মানে কি, অকণমান আপুনি আমাৰ অনুষ্ঠান লাহে লাহে চমু চাপি আহিছে, শেষ হ'ব হৈছে, গতিকে বেছি দেৰি পলম নকৰি আমি আপোনাৰ পৰা প্ৰথমতে এটি থুলমূল কিবা কিবি গীত আপুনি গুণগুণাই দিয়ক, আপোনাৰ ভাল লগা গীত আপুনি গুণগুণাই দিয়ক, লগতে আমিও যদি পাৰোঁ অলপ গুণগুণাম। মইতো নোৱাৰোঁ, অংশুমান দাই বাৰু গান গায়, মইতো নচা মানুহে, গতিকে তাৰপিছত আপুনি এটি গীত গুণগুণাই দিয়ক। তাৰপিছত আপোনাৰ নেক্সট পৰিকল্পনা কি, আৰু কুৱেশ্যনটো একেবাৰে লগতে সুধি দিছোঁ, নেক্সট পৰিকল্পনা কি, আৰু আপুনি আমাৰ এই নৱপ্ৰজন্মৰ যিসকল উঠি অহা শিল্পী আছে, সেই শিল্পীসকলক উদ্দেশ্যে আপুনি কি ক'ব? তেওঁলোকে আজিকালি হয়তো কিবা ভুল পথতো যাব পাৰে, ভাল পথতো যাব পাৰে, গতিকে আপুনি ভাল পথ দেখুৱাই কি ক'ব, আপুনি কেনেকুৱা ধৰিলে কি হ'ব কি নহ'ব, গতিকে তাৰ ওপৰত আপুনি দুআষাৰ চমুকৈ আপুনি ক'ব বুলি আশা ৰাখিলোঁ, আৰু দেৰি নকৰি পিনে আপুনি এটি গীত আপুনি গুণগুণাই দিলে আমি ভাল পাম। লিলি জুলি রে টিনা মিনা, জিনা কি জিনা মোবাইল বিনা, লিলি জুলি রে টিনা মিনা, जीना की जीना मोबाइल बिना, थोड़ा चांस देख के थोड़ा चांस ले ले, थोड़ा चाल देख के थोड़ा डांस मार ले, मेला के भीड़ में ढिंका चिकारे, सेल्फी ले 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 ले, सेल्फी थोड़ा ले। তেতিয়াহ'লে লেখুদা, আমি আপোনালৈ প্ৰশ্নটো ৰাখিছিলোঁ যে নৱপ্ৰজন্মক আপুনি কি মানে কোনটো দিশে আপুনি আগবাঢ়িবলৈ পৰামৰ্শ দিব? সঁচা কথা ক'বলৈ গ'লে মই পৰামৰ্শ দিব পৰা অৱস্থাত নাই, কিন্তু যিটো অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে আমাৰ অসমখন হৈছে লোকসংগীতৰ এটা ধুনীয়া জেগা। ইয়াত জনগোষ্ঠীয় মানুহ আছে, গোটেইখিনি জনগোষ্ঠীয় বস্তু, আৰু লোকসংগীত মানে অসমৰ সংগীতটো লোকসংগীত ক'বলৈ গ'লে, ঝুমুৰ লোকসংগীত, বিহু লোকসংগীত, বা যিমান কাৰ্বি হওক, মিচিং হওক, কছাৰী হওক, যিমান জনগোষ্ঠীয় মানুহবোৰ আছে, বড়ো, কছাৰী, গোটেইখিনি মানে লোকসংগীতৰ পৰাই সংগীতখন অসমৰ জন্মভূমি লোকসংগীত। গতিকে আমি সংগীতৰ কোনটো প্লেটফৰ্মত কাম কৰিছোঁ সেইটো জনাৰ মানে সময় নিৰ্ভৰ কৰিব, কিন্তু আমি পৰাপক্ষত আমি লোকসংগীতটো জনাটো আমাৰ দৰকাৰ, কাৰণ আমি
ভাৰতীয় পৰ্যায়ত কি বিশ্ব পৰ্যায়ত গ'লে চব জেগাতে লোকসংগীত ৰেপ চং ক'বলৈ ৰেপ সংগীত হয় না ৰেপ মানে 3টা শব্দ আছে তো গতিকে ৰেপ শব্দটো হৈছে এটা সংগীত কিন্তু আমি অসমত মানে আমাৰ অসমলৈ বা ইণ্ডিয়ালৈ আহিলে ৰেপ এটা বেলেগ সংগীত নহয় ৰেপ এটা ফক চং অসম মানে আমি মানে ভাৰতৰ বাহিৰত যাওঁ যেতিয়া ৰেপ এই যে ফক চং হয় না অসমতো ৰেপ আছে ক'বলৈ গ'লে ভাৰতীয় সংগীততো ৰেপ আছে কিন্তু আমি আজি তাৰিখত আমি যদি সংগীতবোৰ চাওঁ চবতে ৰেপ মানে কি আৰু মানে ৰেম হয় না কবিতা এইবোৰ কবিতাৰ পৰাইতো সংগীত হয় তো এইবোৰে বস্তু এতিয়া আমি যদি যাওঁ এতিয়া আমি উৰিষ্যাৰ লোকসংগীত আজি আমাৰ অসমৰ শিল্পীসকলে যেতিয়া ফক মানে আমাৰ শিল্পীসকলে যেতিয়া প্ৰগ্ৰেম কৰিব লাগে উৰিষ্যাত তে লোকশিল্পীলে জানে উৰিষ্যাৰ লোকসংগীত কি ৰাজস্থান যায় তেতিয়া ৰাজস্থানৰ লোকসংগীত কি গুজৰাট যেতিয়া যায় গুজৰাটৰ লোকসংগীত কি গতিকে প্ৰত্যেক জেগাৰ লোকসংগীতেই ৰজা অসমৰো লোকসংগীতেই ৰজা গতিকে আমি আজি পৰ্যন্ত মই কৈছোঁ দেই তেওঁলোকে কোন জনাত গৈছে তেওঁলোকৰ কথা কিন্তু লোকসংগীত জনাটো মানে আমি গৱেষণা কৰিব পাৰিম আমি লোকসংগীত সেইটোৱে লেখুদা বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ ইয়ালৈ আহিল তাৰ বাবে অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ সময় আজিকালি চবৰে হাতত সময় একেবাৰে কম কাৰণ সময়ৰ বিৰাট অভাৱ হৈ পৰিছে সময় নাটনি হৈ পৰিছে তাৰ মাজতো আপুনি ব্যস্ততাৰ মাজতো আপোনাক এটা ফোন কলতে আপুনি ধুনীয়াকৈ ৰেছপন্স দিলে আৰু আমাৰ মাজত আহি উপস্থিত হ'লে ঠিক সেই বিচাৰিছোঁ লেখুদাই যাতে যোনখিনি ক'লে কথাষাৰ যোনখিনি ক'লে যে তেখেতে যদি কাৰোবাক ফোন কৰে ঠিক তেনেকৈ যদি ৰেছপন্সটো মানে ঘূৰাই পায় সকলোৱে যদি দিয়ে ভাল লাগিব কাৰণ ইমান ইমান মৰমেৰে যদি কাৰোবাক কয় তেতিয়াহ'লে আমাৰো নতুনকৈ প্ৰডাকশ্যন এটা আৰম্ভ কৰিছোঁ এডুকেশ্যন খুব মানে একদম মানে সৰু হৈ আছে এতিয়া বিৰাট জন্ম দিছোঁহে কেঁচুৱা হৈ আছে আমি 3-4টাই মিলি ক্ৰিয়েশ্যন আৰম্ভ কৰিছোঁ আপোনালোকৰ আদৰ্শ পৰামৰ্শ আমাক লাগিব আৰু আমি আলোকসন্ধানী পৰিয়ালৰ হৈ পুনৰবাৰ আমি লেখৰাজ দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ আপোনালোকে সদায় ছাপোৰ্ট কৰি থাকিব এনেকৈ সদায় লগ দি থাকিব ভাল ভাল কাম কৰি যাব বুলি আশা ৰাখিলোঁ ৰাইজক ভাল ভাল কাম দি যাব বুলি আশা ৰাখিলোঁ আৰু আমি অডিয়েঞ্চক জনাব বিচাৰিছোঁ আমি দৰ্শকক জনাব বিচাৰিছোঁ আলোকসন্ধানীৰ অন্য এটি এপিছ'ডলৈ আমি পুনৰ আহিম অংশুমান আৰু শান্তুমণি আপোনালোকলৈ নতুন পলম হ'ল গতিকে নতুন সংমিশ্ৰণ লৈ পিনে আমি আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ বেলেগ মছলাদাৰ মানে অনুষ্ঠানলৈ আহি আছোঁ আৰু জনাব বিচাৰিছোঁ এজি ক্ৰিয়েশ্যনৰ আণ্ডাৰত এজি ক্ৰিয়েশ্যনৰ বেনাৰত এখনি খুব সুন্দৰ ৱেব ছিৰিজ আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছে জীৱন জিন্দাবাদ গতিকে সকলোৰে আশাৰে ৰৈ থাকিব আৰু আমাৰ মানে প্ৰজেক্টটোক এজি ক্ৰিয়েশ্যনৰ প্ৰজেক্টটোক আপোনালোকে হেঁপাহেৰে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ আৰু পুনৰবাৰ সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি হাঁহি থাকক হহুৱাই থাকক আৰু জীৱনত উজুত খাবই যিমানবাৰ উজুত খাব সিমানবাৰে উঠিব হয় জীৱন জিন্দাবাদ গতিকে ধন্যবাদ পুনৰবাৰ অন্য এটি এপিছ'ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ